हेलो एवरीवन आज मैं नतुन एटा रेसिपि लै आपनालोকৰ ওচৰলৈ আহিছো। আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব। এয়া হৈছে লোকেল মাছ। এইখিনি এতিয়া ভালদৰে বাছি লম। লগতে একেলগে গোটেইখিনি বস্তু ৰেডি কৰি ললো। ইয়াত আছে নৰসিংহ পাত আৰু আদা নহৰু কণ জলকীয়া 3টা লৈছো। এফালে মাছখিনি বাছি লৈছো আৰু বিলাহী আৰু পিয়াজটো অলপ ডাঙৰকৈ কাটি লৈছো। এফালে আছে বইল কৰি লোৱা আলু ডালিত দি দিছিলো মই। আজি তেল নিদিয়াকৈ বইল কৰি বনাম। এতিয়া মাছ কেপিস দি লৈছো। গোটে কেপিস মাছ দি ললো। লগতে দিছো আদা নহৰু আৰু জলকীয়া পিয়াজ বিলাহী আৰু জালুক দিছো। হালধি গুড়ি নিমখ লগতে নৰসিংহ পাত কেইখিলামান দি এতিয়া ঢাকনিটো মাৰি গেছত পাতি দিম। এতিয়া গেছটো কমাই অলপ সময় এনেকৈ থৈ দিম। আকৌ অলপ সময় পিছত ঢাকনিটো উতৰাই চালো। এফালে চাওক মাছৰ পৰা পানী ওলাইছে। পানীখিনি শুকাই যোৱাৰ লগে লগে মই পানী দিছো। মাছৰ তেল ওলাইছে চাওক। এতিয়া আকৌ ঢাকনিটো মাৰি মাছখিনি সিজালৈকে ঢাকি থৈ দিম। এয়া চাওক ইমান ধুনীয়াকৈ উতলি আছে। ঢাকনিটো উতৰাই অলপ লৰাই দিম। লগতে বইল কৰি থোৱা আলুখিনি দি লৈছো। এতিয়া ঢাকনিটো মাৰি ভালদৰে সিজালৈকে থৈ দিম। এফালে চাওক ইমান ধুনীয়াকৈ উতলি আছে। পানী কম হৈ গৈছে আৰু এয়া চাওক বনাই হৈছে আৰু নৰসিংহ পাত কেইখিলামান থৈ দিছিলো। লাষ্টত এতিয়া দি দিছো। অলপ লৰাই দি আকৌ ঢাকি থৈ দিম। এতিয়া গেছটো অফ কৰি দিম আৰু তেল মছলা নিদিয়াকৈ এনেকৈ যদি বনাই খায় আমাৰ হেলথৰ কাৰণে বহুত ভাল হয়। লগতে ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল লাগিল লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ফলো কৰি দিব।